২০২১ থোৰতে অসমৰ বিষয়ে উত্তৰ-পূব ভাৰতৰ এখন প্ৰধান ৰাজ্য হ'ল অসম। পুৰণি কালত এই অসমৰ নাম আছিল কামৰূপ। অসম শব্দটোৰ উৎপত্তি সম্বন্ধে বিভিন্ন পণ্ডিতে বিভিন্ন মন্তব্য আগবঢ়াইছে। অসম অৰ্থাৎ সমান নহয়। পৰ্বত পাহাৰে ঘেৰি থকা ভূখণ্ডক বহুতে অসম বুলিছিল। আহোমসকলে প্ৰায় ৬০০ বছৰ ধৰি এই দেশ শাসন কৰিছিল। সেইবাবে আহোম শব্দটোৰ পৰা অসম নামৰ উৎপত্তি হোৱা বুলি বহুতে ক'ব খোজে। অসম নামৰ উৎপত্তি সম্বন্ধে সঠিককৈ কোৱা সহজ নহয়। শেহতীয়াভাৱে অসম চৰকাৰে আছাম নামটো অসম হিচাপে গ্ৰহণ কৰিছে। এই ৰাজ্যৰ ৪ সীমা: উত্তৰে অৰুণাচল প্ৰদেশ আৰু ভূটান, পূবে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ, দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰা, পশ্চিমে মেঘালয়, বাংলাদেশ আৰু পশ্চিম বংগ। অসমৰ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। অসমৰ জলবায়ু গৰম আৰু সেমেকা মৌচুমী জলবায়ু। অসমৰ প্ৰাকৃতিক বিভাগ ৩টা: ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কাৰ্বি আংলং উপত্যকা আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চল। অসমৰ ৰাজধানী দিছপুৰ, গুৱাহাটী। অসমৰ জনসংখ্যা ৩,১১,৬৯,২৭২ জন। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ বৰ্তমান মুঠ জিলা ৩৫খন। অসমৰ মুঠ মহকুমা ৮০টা। অসমৰ বৃহত্তম জিলা কাৰ্বি আংলং ১০,৪৩৪ বৰ্গ কিলোমিটাৰ। অসমৰ ক্ষুদ্ৰতম জিলা মাজুলী ১,২৫০ কিলোমিটাৰ।